আজি এনেকুৱা ভাগ মন্দিৰলৈ আহিছিলোঁ যাৰ ওপৰ অংশ আজিও ভাগি পৰি আছে। হেল্ল', মই পলাশ। কাহিনীটো মানে এনেকুৱা, জেঠাই ঘৰলৈ অহাৰ পিছত গোটেইকেইটাই ভাবিলোঁ এপাক ফুৰিবলৈকে ওলাই যাওঁ। গতিকে আমিও ওচৰতে থকা ধনদি দৌললৈকে আহিছোঁ। এই দৌলভাগ বিশ্বনাথ জিলাৰ গহপুৰ কলাবাৰী অঞ্চলৰ ভিতৰতে পৰে। ভিতৰলৈ আহি দেখোঁ যে ইয়াত বহুত আহল বহল জেগাই আছে। নহ'বনো কিয়, আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনতে প্ৰস্তুত কৰা এই মন্দিৰভাগত 232 বিঘা মাটি দান কৰা আছে। বৰ্তমান ইয়াৰ পৰিৱেশটো সঁচাই বহুত ধুনীয়া। ইটা আৰু চূণৰ কৰালেৰে নিৰ্মিত এই মন্দিৰভাগক ভগৱান শিৱৰ নামত উৎসৰ্গিত কৰা আছে। কোৱা হয় যে 1897 চনত হোৱা বৰ ভূমিকম্পত এই মন্দিৰভাগ ধ্বংসপ্ৰাপ্ত হয় আৰু মন্দিৰৰ ওপৰৰ অংশ ভাগি পৰে। কিন্তু আজিও সেই অংশখিনি এনেদৰেই সংৰক্ষণ কৰা হৈছে। তাৰ পিছত হয়তো মন্দিৰভাগক কাষলৈ স্থানান্তৰিত কৰা হৈছিল। মন্দিৰভাগৰ কাষতে এটা পুখুৰীও আছে। এই ঠাইখিনি খুব সুন্দৰভাৱে ৰখাৰ ব্যৱস্থা কৰিছে। যান্ত্ৰিকতাৰ কোলাহলৰ পৰা আঁতৰি এনে ঠাইত অলপ সময় কটাবলৈ পালে খুবেই ভাল লাগে। মই কোৱাখিনিত কিবা থাকিও যাব পাৰে। আপোনালোকে যদি ভালদৰে জানে কমেণ্টত জনাব, মই পিন কৰি দিম। আজিলৈ ইমানেই। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। বাই।